নমস্কাৰ আজিৰ এই ভিডিঅ'ত আমি শিকিম জটিল সংখ্যাৰ বিভিন্ন ধৰ্ম অৰ্থাৎ প্ৰপাৰ্টিজ অফ কমপ্লেক্স নাম্বাৰস ঠিক আছে গতিকে ভিডিঅ'টো তোমালোকে ভালকে মন দি চাবা ফাৰ্স্ট প্ৰপাৰ্টিটো হ'ল a + ib = 0 তেন্তে a = 0 আৰু b = 0 কি কৈছে যে যদি a টো 0 হয় তেতে ইয়াত থকা a টো 0 হ'ব ইয়াত থকা b টো কি হ'ব 0 হ'ব তাৰ মানে যদি কমপ্লেক্স নাম্বাৰটো 0 হৈছে তাৰ মানে তাত থকা যি দুটা বাস্তৱ সংখ্যা এছ'চিয়েট হৈ আছে সেই দুটাও কি হ'ব 0 হ'ব এনে কি হ'ব চাবা যদি ধৰি লৈছো আমি a টো 0 নহয় ধৰি লৈছো আমি 3 a টো 3 আৰু b টো যেনিবা 0 ধৰি লৈছো তেতে ইয়াৰ ভ্যালুটো কিমান ওলাইছে 3 + i * 0 তাৰ মানে 3 হৈছে হয়নে তাৰ মানে 0 হৈছে জানো not = 0 হৈছে ধৰি লৈছো এবাৰ b টো 0 সৰি b টো 0 নহয় a টো 0 তাৰ মানে a টো 0 0 + i * 2 a টো আমি 0 ধৰিছো b টো আমি 0 ধৰা নাই তেতিয়া আমি কিমান পাইছো 2i পাইছো এটোটো not = 0 পাইছো হয়নে গতিকে যদি এটা 0 হয় আৰু এটা আমি एग्जांपल লৈ লৈছো ধৰি লৈছো a ও 0 নহয় b ও 0 নহয় ধৰি ল 1 + i * 3 তেতিয়া কি পালো 1 + 3i পালো এটো not = 0 হয়নে গতিকে a + ib গুটেইটো 0 হ'ব কাৰণে a আৰু b দুইটা একেলগে 0 হ'ব লাগিব ফাৰ্স্ট কেছটো চোৱা b টো 0 হৈছে a টো 0 হোৱা নাই কিন্তু ৰিজাল্টটো আমি 0 নাই পোৱা ইয়াত a টো 0 হৈছে b টো 0 হোৱা নাই কিন্তু ৰিজাল্টটো আমি 0 পোৱা নাই ইয়াত আমি a ও 0 লোৱা নাই b ও 0 লোৱা নাই ৰিজাল্টটো 0 পোৱা নাই গতিকে ৰিজাল্টটো 0 পাবলে আমি a আৰু b দুইটাই কি পাব লাগিব 0 পাব লাগিব এটো হল ইয়াৰ ফাৰ্স্ট প্ৰপাৰ্টি কমপ্লেক্স নাম্বাৰ প্ৰপাৰ্টি 1 হল যে a যদি a + ib = 0 তেন্তে a = 0 আৰু b = 0 ঠিক আছে ক্লিয়াৰ হৈছে নেক্সট প্ৰপাৰ্টি লাগ পাইছো নেক্সট প্ৰপাৰ্টিটো হল ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰস তাৰ মানে দুটা কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যা কেতিয়া ইকুৱেল হয় ঠিক আছে ধৰি লৈছো a + ib এটা জটিল সংখ্যা এটা আমি z1 বুলি লৈছো z1 আৰু এটা লৈছো z2 এটা z1 আৰু z2 দুটা ইকুৱেল কেতিয়া হ'ব ধৰি লৈছো z1 টো এটো z2 টো এটো a + ib = c + id যদি এনেকুৱা হৈছে তেতিয়া a টো a c ৰ ইকুৱেল হয় আৰু a b টো a d ৰ ইকুৱেল হয় তাৰ মানে আমি কি বুজিছো যি কেটা সংখ্যা i লগত জড়িত হৈ থকা নাই সমান চিনৰ দুই ফালে সেই দুটা সংখ্যা ইকুৱেল হৈ যায় যি দুটা সংখ্যা i লগত জড়িত হৈ আছে সেই কেটা সংখ্যাও ইকুৱেল হৈ যায় a আৰু c i লগত জড়িত নাই ইকুৱেল হৈছে b আৰু d i লগত জড়িত আছে ইকুৱেল হৈছে ক্লিয়াৰ হৈছে ইয়াৰ বেসিছত আমি এটা एग्जांपल যদি লৈ লওঁ x - 3 + 5i = 4 + yi ধৰিলে আমাক এনেকৈ দি থোৱা আছে x - 3 + 5i আৰু 4 + iy তাৰ মানে a + ib ফৰ্মতে আছে দুইটা যদি ইকুৱেল হয় x আৰু y ৰ মান উলিওৱা এটা মই কৈছিলো যে যি কেটা i লগত জড়িত নাই হেকেটা ইকুৱেল হয় চোৱা x - 3 টো এফালে i লগত জড়িত নাই এফালে 4 টো জড়িত নাই গতিকে x - 3 = কিমান হ'ব 4 হ'ব এফালে 5 টো i লগত জড়িত আছে এফালে y টো i লগত জড়িত আছে গতিকে y = কিমান হ'ব 5 হ'ব গতিকে x - 3 যদি 4 হয় x হ'ব 7 আৰু y টো আমি 5 পাই গল গতিকে এনেকুৱা যদি কোৱেশ্চন দিয়া থাকে তোমালোকে এই প্ৰপাৰ্টিটো ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ হেতু ইউজ কৰি পেলাই তোমালোকে উলিয়াব পাৰিবা ইয়াত x ৰ ভ্যালু আমি পালো 7 y ৰ ভ্যালু আমি পালো কিমান 5 ক্লিয়াৰ হৈছে নেক্সট প্ৰপাৰ্টিটো চাম নেক্সট প্ৰপাৰ্টিটো হৈছে ক্লোজাৰ প্ৰপাৰ্টি এটা ক্লোজাৰ শব্দটো ক্লোজৰ পৰা আহিছে প্ৰপাৰ্টিটো কি হয় ফাৰ্স্ট আমি চাই লওঁ যদি z1 আৰু z2 দুটা কমপ্লেক্স নাম্বাৰ হয় তেতিয়া যদি z1 আৰু z2 যোগ কৰো যদি z1 ৰ পৰা z2 বিয়োগ কৰো যদি z1 ৰ z2 পূৰণ কৰো বা যদি z1 ক z2 দি হৰণ কৰো ঠিক আছে যোগ বিয়োগ পূৰণ হৰণ কৰাৰ পিছতো হেতু এটা জটিল সংখ্যা অৰ্থাৎ কমপ্লেক্স নাম্বাৰেই হৈ থাকে ক্লিয়াৰ হৈছে এই বিষয়ে অলৰেডি আমাৰ প্ৰিভিয়াস ভিডিও আছে বাৰু হলো মই কৈ দিছো যে যদি দুটা জটিল সংখ্যাৰ মাজত যোগ বিয়োগ পূৰণ হৰণ কিবা ঘটে তাৰ পিছতো যেটো ৰিজাল্ট আহিব হেতু এটা জটিল সংখ্যাই হয় এটা তোমালোকে বুজিবা এটা ক্লোজাৰ প্ৰপাৰ্টিটো কি হয় আমি অলপ প্ৰ্যাকটিক্যালি বুজিবলৈ চেষ্টা কৰিম ধৰা হল এখন ঘৰ আছিলে
এখন এখন ঘৰ আৰু ইয়াত এহাল দম্পতি আছে দম্পতি মানে হল গিৰিয়েক ঘৈণীয়েক দম্পতি গিৰিয়েকৰ নাম হৈছে Z1 আৰু ঘৈণীয়েকৰ নাম হৈছে Z2 ঠিক আছে Z1 আৰু Z2 হৈছে এহাল দম্পতি এতিয়া এই দম্পতি হালৰ এটা সন্তান হ'ল সন্তানটোৰ নাম ধৰি লৈছো আমি Z সন্তানটোৰ নাম হৈছে আমি Z এতিয়া এই Z ঘৰৰ বাহিৰলৈ যদি গুচি যায় যদি ঘৰৰ বাহিৰলৈ গুচি যায় তাৰ মানে Z1 আৰু Z2 মিলি পেলাই এটো হৈছে ন Z2 হৈছে এটো যদি ঘৰৰ বাহিৰলৈ গুচি যায় তেতে হি আবদ্ধ হৈ নাথাকিল এই ঘৰটোত আবদ্ধ হৈ থাকিল হি উলাই গুচি গল এটো ক্লোজ নহল কিন্তু জটিল সংখ্যাৰ ক্ষেত্ৰত হেতু নহয় যদি এহাল দম্পতিৰ এটা সন্তান হয় সন্তানটো ঘৰৰ ভিতৰতে থাকে অৰ্থাৎ ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকে অৰ্থাৎ ক্লোজ হৈ থাকে আৰু এটোৱে হল ক্লোজাৰ প্ৰপাৰ্টি এই সন্তানটো ঘৰৰ ভিতৰতে থাকিব আৰু এই ঘৰটো কি হৈছে এই ঘৰটোৰ নাম হৈছে সেট অফ কমপ্লেক্স নাম্বাৰ তাৰ মানে জটিল সংখ্যাৰ সংহতি তাৰ মানে দুটা জটিল সংখ্যাৰ মাজত যদি কিবা যোগ বিয়োগ পূৰণ হৰণ ঘটিছে হি পুনৰ জটিল সংখ্যাৰ সেটটোতে থাকিব ক্লিয়াৰ হৈছে এটো হল আবদ্ধ বিধি ক্লিয়াৰ নেক্সট প্ৰপাৰ্টিটো হৈছে কমিউটেটিভ প্ৰপাৰ্টি এতিয়া কমিউটেটিভ প্ৰপাৰ্টি মানে অসমীয়াত হৈছে ক্ৰম বিনিময় বিধি এতিয়া তোমালোকে ক্ৰম মানে কি বুজা ধৰি লোৱা 1 2 3 4 5 এবোৰ আমি ক্ৰমান্বয়ে লিখি যোৱা সংখ্যা হয়নে ক্ৰমান্বয় শব্দটো ক্ৰমৰ পৰা আহিছে তাৰ মানে ক্ৰম অনুসৰি আমি লিখি গৈছো নে 1 ৰ পিছত 2 আহিছে তাৰপিছত 3 আহিছে 4 আহিছে এতিয়া যদি 1 আৰু 2 ৰ মাজত হিয়তে যদি স্থান দুটা সলনি কৰি লয় 2 টো যদি ইয়ালে যায় আৰু 1 টো যদি ইয়ালে যায় তেতিয়া এটো হ'ব 2 1 হ'বনে 1 2 টো হৈ যাব 2 1 গতিকে এই বিধিটোৰ নাম হৈছে ক্ৰম বিনিময় বিধি বিনিময় কৰা মানে এটা দি পেলাই এটা লোৱা তাক কয় বিনিময় কৰা বুলি হয়নে গতিকে ক্ৰম বিনিময় তাৰ মানে ক্ৰম সলনি কৰিছে 1 টো 2 জায়গাত গৈছে 2 টো 1 ৰ জায়গাত আহিছে ক্লিয়াৰ হৈছে এতিয়া আমি বুজিম ক্ৰম বিনিময় বিধি মানে কি ধৰি লোৱা দুটা জটিল সংখ্যা আছে Z1 আৰু Z2 এতিয়া এই দুটাৰ যদি আমি ক্ৰমৰ সাল সলনি কৰো এনেকুৱা হৈ যাব না Z1 ৰ জায়গাত Z2 আহিল Z2 ৰ জায়গাত Z1 গুচি গল আৰু ইহতৰ মাজত যদি যোগ কৰি দিও ইয়াৰ মাজত যদি যোগ কৰি দিও তেতিয়া ইহত দুটা ইকুৱেল হয় বুজি পাইছানে যদি ক্ৰমৰ সাল সলনি কৰি যোগ কৰি দিও তেতিয়া কি হৈ যায় ইকুৱেল হৈ যায় সিমিলাৰলি যদি ক্ৰমৰ সাল সলনি কৰি পূৰণ কৰি দিও তেতিয়াও কি হৈ যায় ইকুৱেল হৈ যায় তাৰ মানে Z1 + Z2 = Z2 + Z1 একে Z1 * Z2 = Z2 * Z1 একে যেনেকে 3 + 5 3 + 5 = 8 5 + 3 = 8 3 * 5 = 15 5 * 3 = 15 হেতু সকলো বাস্তৱ সংখ্যাৰ ক্ষেত্ৰতে স্যাটিসফাই কৰে ঠিক একেদৰে সেই বস্তুটো জটিল সংখ্যাৰ ক্ষেত্ৰতো হেতু স্যাটিসফাই কৰে এটো কোৱা হয় ক্ৰম বিনিময় বিধি ইংলিশত ইয়াক কোৱা হয় কমিউটেটিভ প্ৰপাৰ্টি ওকে নেক্সট প্ৰপাৰ্টি আমি চাম নেক্সট প্ৰপাৰ্টিটো হল এছ'চিয়েটিভ প্ৰপাৰ্টি ইয়াক অসমীয়াত কোৱা হয় সহযোগ বিধি বুলি এটা এটো বিধিয়ে কি কয় চাবা যদি Z1 Z2 Z3 তিনটা জটিল সংখ্যা হয় তেতিয়া Z1 + Z2 + Z3 = Z1 + Z2 + Z3 সিমিলাৰলি পূৰণৰ ক্ষেত্ৰতো এটো হ'ব এতিয়া আমি চাই পেলাই যদি কওঁ এটো এখন বস্তুটো একে হৈছে এটো কি চেঞ্জ আছে এটা চেঞ্জটো মই কৈ দিছো চোৱা এই ভালৰটো প্ৰথমতে আমি Z2 আৰু Z3 প্লাস কৰিম প্লাস কৰি পেলাই যেটো ৰিজাল্ট পাম সেই ৰিজাল্টটো Z1 ৰ লগত প্লাস কৰিম কিন্তু ৰাইট সাইডে প্ৰথমতে আমি Z1 আৰু Z2 প্লাস কৰিম তাৰ পিছত যেটো ৰিজাল্ট পাম হেতুহে Z3 ৰ লগত প্লাস কৰিম সিমিলাৰলি ইয়াৰ ক্ষেত্ৰটো কথাটো একেই কিন্তু যদি আমি হেতু চেঞ্জ কৰো এনেকে কৰো বা এনেকে কৰো ৰিজাল্টটো ইকুৱেল পাও হেতুৱে হৈছে এছ'চিয়েটিভ প্ৰপাৰ্টি অৰ্থাৎ সহযোগ বিধি জটিল সংখ্যাৰ ঠিক আছে এটো কোৱা হয় এছ'চিয়েটিভ প্ৰপাৰ্টি ক্লিয়াৰ হৈছে নেক্সট প্ৰপাৰ্টি আমি চাম নেক্সট প্ৰপাৰ্টিটো হৈছে ডিস্ট্ৰিবিউটিভ ল অৰ্থাৎ বিতৰণ বিধি
ইয়াৰ কথা মই আগতে কৈছিলো হলো মই আকৌ কৈ দিছো z1 z2 আৰু z3 আমি ধৰিছো তিনটা জটিল সংখ্যা এটা তোমালোকে চাব যদি ইয়াত পূৰণ থাকে আৰু ইয়াত প্লাস থাকে তাৰমানে z2 আৰু z3 প্লাস কৰি z1 ৰ লগত যদি পূৰণ কৰো এটাটো বুজিবলে কি দৰে বুজিবা তোমালোকে চাবা ধৰা হল নামঘৰত দুজন মানুহ বহি আছে মানে কিবা আছে আৰু নামঘৰত দুজন মানুহ বহি আছে এটা এজন দেউৰী আহি এজনক প্ৰসাদ দিব ঠিক আছে এতে দেউৰীজনে এই দুজন মানুহকেটো প্ৰসাদ দিব এজনক দি পেলাই এজনক নিদিয়াকে নাথাকে বা এজনক দি পেলাই এজনক নিদিয়াকে নাথাকে হয়নে দুইজনকে প্ৰসাদ দিব মানে কি বিতৰণ কৰিব এটা সেই বস্তুটো ইয়াত হৈছে এটা চাবা এজন আছে দেউৰী এই দুজন হৈছে মানুহ এজনে এওঁকো প্ৰসাদ বিতৰণ কৰিলে এনেকুৱা হ'ব z1 z2 তাৰমানে z1 ৰ লগত z2 পূৰণ হৈ গ'ল এজনে এজনকো বিতৰণ কৰিব প্লাস z1 z3 ক্লিয়াৰ হৈছে দেউৰীজনে এজনকো কৰিছে দেউৰীজনে এজনকো কৰিছে এটোৱে হল বিতৰণ বিধি এতিয়া বিতৰণ বিধি দুটা আছে এটো হল লেফট আৰু এটা আছে ৰাইট তে লেফট ৰাইট মানে কি বুজিবা ইয়াত দেউৰীজন লেফট সাইডে আছিলে অৰ্থাৎ z1 টো লেফট সাইডে আছিলে হেতু কাৰণে এটো হল লেফট ডিস্ট্ৰিবিউটিভ ল ৰাইট ডিস্ট্ৰিবিউটিভ লটো চাবা দেউৰীজন হিটো ভালে থাকিব z1 + z2 পূৰণ z3 ইয়াটো একে হ'ব এজনে এজনক পাব লাগিব তাৰমানে z1 z3 প্লাস এজনে এজনক পাব লাগিব z2 z3 ক্লিয়াৰ হৈছে গতিকে এটো হল ডিস্ট্ৰিবিউটিভ ল অফ কমপ্লেক্স নাম্বাৰ অৰ্থাৎ জটিল সংখ্যাৰ বিতৰণ বিধি ক্লিয়াৰ হৈছে নেক্সট প্ৰপাৰ্টি চাম নেক্সট প্ৰপাৰ্টিটো হল আইডেন্টিটি প্ৰপাৰ্টি এতিয়া আইডেন্টিটি বোলা শব্দটো এনেকুৱা বুজায় যে হেতুৰ লগত যদি কিবা আমাৰ অপাৰেচন ঘটেও অপাৰেচন ঘটাৰ পিছতো কোনো ধৰণৰ সালসলনি নহয় এটা তোমালোকে চাবা যদি z এটা জটিল সংখ্যা হয় হেতুৰ লগত যদি আমি 0 যোগ কৰো তেতিয়া কি পাম z এ পাম একেদৰে 0 ৰ লগত যদি z যোগ কৰো তেতিয়া z এ পাম তাৰ মানে z ৰ লগত ইয়াৰ যোগ ঘটিছে তথাপিও z টো z হৈ থাকিল ইয়াক সলনি কৰিব নোৱাৰিলে হেতু কাৰণে এটো কোৱা হয় আইডেন্টিটি বুলি আইডেন্টিটি এলিমেন্ট ঠিক আছে আৰু অসমীয়াত ইয়াক কোৱা হয় একক মৌল বুলি কোৱা হয় এতিয়া চাবা আইডেন্টিটি দুই ধৰণৰ আছে এটা হল যোগাত্মক এটা হল গুণাত্মক এটা হল এডিটিভ এটা হল মাল্টিপ্লিকেটিভ এটা ইয়াতটো যোগ হৈছে z ৰ লগত যোগ হোৱাৰ কাৰণে তাৰ একো ফৰক পৰা নাই হেতু কাৰণে এটো হল এডিটিভ আইডেন্টিটি এডিটিভ শব্দটো এডৰ পৰা আহিছে এ ডবল ডি তাৰ মানে যোগাত্মক একক মৌল 0 টো হৈছে সদায় মনত ৰাখিবা 0 হৈছে যোগাত্মক একক মৌল তাৰ মানে 0 ৰ লগত যিকোনো সংখ্যা যে যোগ কৰিলেও 0 এটা সলনি কৰিব নোৱাৰে ক্লিয়াৰ হৈছে এতিয়া আমি চাম গুণাত্মক অৰ্থাৎ মাল্টিপ্লিকেটিভ আইডেন্টিটি z এটা জটিল সংখ্যা ইয়াৰ লগত যদি আমি 1 পূৰণ কৰো তেতিয়া আমি z এ পাম ঠিক তেনেদৰে 1 ৰ লগত z পূৰণ কৰিলে z এ পাম তাৰ মানে 1 টো ইয়াৰ লগত পূৰণ হোৱাৰ পিছতো z ৰ একো সালসলনি ঘটা নাই হেতু কাৰণে এটো হৈছে কি একক মৌল কিন্তু আগৰ কেছটোত চাবা 0 টো যোগ হৈছিলে ইয়াত 1 টো কি হৈছে পূৰণ হৈছে মানে গুণ হৈছে সেই কাৰণে এটো গুণাত্মক গুণৰ পৰা আহিছে গুণাত্মক বা মাল্টিপ্লিকেটিভ আইডেন্টিটি এলিমেন্ট ক্লিয়াৰ হৈছে গতিকে এটো হৈছে আইডেন্টিটি প্ৰপাৰ্টি তাৰ মানে জটিল সংখ্যাৰো আইডেন্টিটি এলিমেন্ট থাকে 0 টো হৈছে এটা জটিল সংখ্যা হয় না নহয় কাৰণ 0 + i * 0 বুলি লিখিব পাৰি 1 টো হৈছে এটা জটিল সংখ্যা কাৰণ 1 + i * 0 বুলি লিখিব পাৰি আইডেন্টিটি প্ৰপাৰ্টি এটো কথা কৈছে যে জটিল সংখ্যাৰ আইডেন্টিটি এলিমেন্ট থাকে 0 টো হৈছে এটা জটিল সংখ্যা 1 টো হৈছে এটা জটিল সংখ্যা তাৰ মানে হিহঁতৰ আইডেন্টিটি এলিমেন্ট আছে ক্লিয়াৰ হৈছে নেক্সট প্ৰপাৰ্টিটো চাম নেক্সট প্ৰপাৰ্টিটো হৈছে ইনভাৰ্স প্ৰপাৰ্টি আৰু ইয়াত অসমীয়াত কোৱা হয় বিপৰীত বিধি
এটা চাবা ইনভার্স প্রপার্টি কি কয় যদি z এটা জটিল সংখ্যা হয় ইয়াৰ লগত যদি মই 1/z পূৰণ কৰো তেতিয়া মই কিমান পাম 1 পাম হয়নে z ৰ পৰা যদি z মাইনাস কৰো তেতিয়া আমি কিমান পাম 0 পাম পামনে এটা z ৰ পৰা z মাইনাস কৰা মানে কি তোমালকে ভালকে চাবা এই মাইনাসটো মই প্লাস মাইনাস z বুলি কৈ দিছো প্লাস মাইনাস z বুলি কৈ দিছো কাৰণ প্লাসে মাইনাসে মাইনাস একেটা কথা z ৰ লগত কোনটো এনেকুৱা সংখ্যা পূৰণ হলে আইডেন্টিটি এলিমেন্ট দিয়ে এটা চাই এটো হল গুণাত্মক আইডেন্টিটি 1 দিয়ে এটো হল 1/z 1/z মানে আমি কি লিখিব পাৰো z ইনভার্স লিখিব পাৰো হয়নে যদি ইয়া বা এটা আমি সিদ্ধান্ত পাম যে z ইনভার্স হৈছে z ৰ কি ইনভার্স বা বিপৰীত এটা চোৱা z ৰ লগত পূৰণ হৈ হেতু আমি 1 পাইছো হেতু কাৰণে এটো কি ইনভার্স মাল্টিপ্লিকেটিভ ইনভার্স কি ইনভার্স মাল্টিপ্লিকেটিভ বা গুণাত্মক বিপৰীত z ইনভার্স মানে হৈছে 1/z 1/z হৈছে z ৰ গুণাত্মক বিপৰীত কিয় কাৰণ z ৰ লগত 1/z পূৰণ হৈ 1 পাই ক্লিয়াৰ হৈছে সিমিলাৰলি সেকেন্ডটো যদি আমি চাও -z হৈছে z ৰ যোগাত্মক বিপৰীত এটা চাবা যোগাত্মক বিপৰীত বুলি কিয় কৈছো বা এডিটিভ ইনভার্স কিয় কৈছো কাৰণ -z টু z ৰ লগত প্লাস হৈ বেলা কি দিছে 0 দিছে আৰু 0 মানে কি আইডেন্টিটি এলিমেন্ট কি আইডেন্টিটি এডিটিভ আইডেন্টিটি হৈছে গটিকে ইয়াৰ পৰা আমি দুটা কথা শিকিছো যে 1/z হল z ৰ মাল্টিপ্লিকেটিভ আইডেন্টিটি -z হল z ৰ কি এডিটিভ আইডেন্টিটি এটা চোৱা যদি z1 পূৰণ z2 মানে 1 হয় ইয়াতো z আৰু 1/z পূৰণ হৈ বেলা 1 হৈছে ইয়াতো z1 পূৰণ z2 মানে 1 হৈছে গটিকে z2 z1 ৰ মাল্টিপ্লিকেটিভ আইডেন্টিটি সৰি গটিকে z2 z1 ৰ মাল্টিপ্লিকেটিভ ইনভার্স হবনে হ'ব আৰু z1 টো একেদৰে z2 ৰ মাল্টিপ্লিকেটিভ ইনভার্স হ'ব যদি z1 + z2 = 0 হৈছে তেতিয়া z2 হৈছে z1 ৰ এডিটিভ ইনভার্স z1 টো হৈছে z2 ৰ এডিটিভ ইনভার্স একে হয়নে আশা কৰিছো তোমালোকে বুজি পাইছা বস্তুটো আৰু নুবুজিলে মোক প্লিজ কমেন্ট কৰি জনাবা গটিকে এই দৰে এই বস্তুবিলাক এপ্লাই হ'ব নেক্সট সেশন বিলাকত আমি ইয়াৰ বেসড যিবিলাক কোৱেশ্চন বা প্ৰবলেম আছে সেইবিলাক আমি কৰিবলৈ চেষ্টা কৰিম গতিকে এই ধৰণৰ ভিডিঅ'বোৰ তোমালোকে পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ